কাজি নেমুৰ আচাৰ কোনে কোনে খাই ভাল পায় বাৰু। আজি খুব সুন্দৰ কাজি নেমুৰ আচাৰ ৰেচিপি এটা লৈ আহিছোঁ। একেবাৰে সহজতে বনাব পৰা, কম মছলা আৰু ৰ'দ নোহোৱা, বৰষুণৰ বতৰত হ'লেও ৰ'দ নিদিলেও ৰ'দত নিদিয়াকৈ বনাব পৰা এবিধ আচাৰ, মানে কাজি নেমু আচাৰ লৈ আহিছোঁ। আহকচোন চাওঁ। এইকেইটা জলকীয়া, এইটো পাঁচফোৰণ মছলা পেকেট, আৰু এইকেইটা পাঁচফোৰণকেইটা গৰম কৰি লৈছোঁ, লগতে শুকান জলকীয়াকেইটাও দি দিছোঁ। আৰু এতিয়া এইকেইটা মছলাকেইটা খুন্দি আনিব লাগিব, মানে মিক্সিত খুন্দি লওঁগৈ। এখন কেৰাহীতে তেল দি দিছোঁ। মছলাখিনি ঠাণ্ডা হোৱালৈকে থৈ দিছোঁ, অফ কৰি দিলোঁ। আকৌ এই তেলখিনি ঠাণ্ডা হোৱালৈকে মই মছলাখিনি মিক্সিত মাৰি লওঁ। এইখিনি দেখিছে যে টুকুৰা টুকুৰকৈ কাটিলোঁ, বাকলিখিনি গুচাই লৈছোঁ। বাকলি যিখিনি ওপৰ জিমখিনি অলপ তিতা তিতা লাগে কাৰণে সেইখিনি গুচাই ল'লোঁ, পাতলকৈ গুচাই ল'লোঁ। গুচাই লোৱাৰ পাছত ইয়াতে কুটাৰ পাছত এইখিনি নিমখ ছটিয়াই দিলোঁ, আন্দাজমতে নিমখ ছটিয়ালোঁ। ছটিওৱাৰ পিছত মিলাই লৈ এইখিনি নিশাটো থৈ দিলোঁ। নিশাটো থোৱাৰ পাছত এতিয়া মই এইখিনি আপোনালোকক ক'লোৱেই, এইখিনি মিহি কৰি আনিলোঁ। মিহি কৰি আনি এতিয়া ইয়াতে মিলাই দিম। এইখিনি দিছোঁ মছলাখিনি, আৰু মছলাখিনি দিয়াৰ পাছত এতিয়া ইয়াতে হালধি দিম। এইটো হালধি দিছোঁ, হালধিটো অকণমান সৰহকৈ দি দিওঁ। আৰু ইয়াত দিব লাগিব, ৰ'ব দেই, ইয়াতে অকণমান ৰেড চিলি দি দিওঁ। এইটো ৰেড চিলিটো দি দিছোঁ। আৰু এতিয়া যিখিনি মই গৰম কৰি ৰাখিছিলোঁ, তেলখিনি অলপ অলপ গৰম হৈ আছে, গৰম কৰি ৰখা তেলখিনি ইয়াৰ ওপৰতে ঢালি দিছোঁ। এইটো ষ্টীলৰ বস্তুত ল'ব নালাগে, ষ্টীলৰ বস্তুত তিয়াই থ'ব নালাগে নিশাটো। যিমান পাৰে এনেকৈ চিচাৰত থ'ব পাৰিলে ভাল। এনেকৈ চিচাৰত মই ৰাখি থৈছিলোঁ। এইখিনি এনেকৈ মিলাই দিলোঁ। আৰু এটা বস্তু দিয়া নাই গম পাইছেনে? সেইটো দিব লাগিব। সেইটো নিদিলে দেখোন আচাৰত একো টেষ্ট নালাগেই। দি আছোঁ, এইটো দিব আছে। এইখিনি হ'ল ভোট জলকীয়া। এইখিনিয়ে মানে বহুত জ্বলা, এইখিনি বহুত জ্বলা ভোট জলকীয়া। এইখিনি মিঠাতেলত দি ৰখা নহয় দেই, এইখিনি বহুত জ্বলা হয়। আৰু এতিয়া মিলাই দিব লাগিব এইখিনি। আকৌ এনেকৈ ধুনীয়াকৈ মিলাই কেঁচা মিঠাতেল দিয়া নাই, সোনকালে খাব নাই, বহুত দিন লাগিব। ৰ'দ নাই, বৰষুণ দিছে, গম পাইছেনে? বৰষুণৰ বতৰত এইকেইদিন কিমান দিন মানে বৰষুণ দিব ঠিক নাই। সেইটো কাৰণে মিঠাতেল গৰম কৰি দিছোঁ। কেঁচা মিঠাতেল দিলেও হয়। এতিয়া এইটো বৈয়ামটো মই আগৰ আচাৰ থোৱা বৈয়াম হয়, ধুই পখালি শুকুৱাই, ৰ'দ নাছিলে শুকুৱাই মেলি এইটো এনেকৈ এতিয়া ইয়াতে ভৰাই ৰাখিম। চিচাৰতে ভৰাব লাগে, বিশেষকৈ এইটো টেঙা, বহুত বেছি টেঙা যে কাজি নেমু যেতিয়া। ইমান ভৰাই নেদেখুৱালেও হ'ব বাৰু। এতিয়া মই ভৰাই লওঁ।
ভৰালোঁ ইমানখিনি হ'ল চাওক এইখিনি এনেকৈয়ে ৰাখিছোঁ এটা কথা আৰু যেতিয়া ৰ'দ ওলাব আকৌ মানে ৰ'দত দি দিম আৰু ৰ'দত দি থাকিব লাগে মাজে সময়ে আৰু তেতিয়া বেছি ভাল বন্ধু বান্ধৱীসকল আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদিহে মোৰ আচাৰ থোৱা ভিডিঅ'টো কাজিনেমু আচাৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আজিলৈ আহোঁ বাই বাই